দেৱতাও নামি আহিছে হে প্ৰভু দিনটো ভালে ভালে যায় জানো আৰু একো অসুবিধাত নপৰিবি আৰু কৃষ্ণ কটাৰীৰে হাত কাটি তোমাক নাপালে মই মৰি যাম বুলি তুমি বাৰে বাৰে ঐ লেভেল মাষ্টাৰ ক'ত যা ঐ ভাদা আহিলি তোকে ৰখি আছিলোঁ হেৰি গুৱাহাটীত এখন বঢ়িয়া চিনেমা লাগছে ৰবি শৰ্মা ৰঘুপতি 200 টকা এটা দিন আবে চিনেমা চাই আহোঁ 4 बार बोल रहे हैं पढ़ने निकले वाले छात्रों को राजनीति से दूर रहना चाहिए हैं? अबे पढ़ाई लिखाई में ध्यान लगाओ IAS बनो और देश को संभालो তাক 200 টকা লাগে দে বহুত দিন হ'ল চিনেমা চাবাই যাওঁ না গুৱাহাটীত আজি যাম ৰঘুপতি ৰবিদাৰ চিনেমা বঢ়িয়া চিনেমা ৰাতিপুৱা 10টা বজাত উঠবি দিনৰ কি কাম আছে কি কাম নাই ঘৰত চিন্তা নাই তোক 200 টকা লাগে হা এতিয়া কাম কৰা সময় নেকি মিনুলিৰ হেৰি বাপেকে দেখোন এনে দেখোন পইচা গিল দি থাকে নোসোধা কৰি দে মিনুলৰ বাপেকে চাকৰি কৰে সেইকাৰণে তাক পইচা দে মই ক'ৰ পৰা দিম মই হাজিৰা কৰা মান দিম চাকৰি তই কিয় নকৰিলি পিছে চাকৰি ঐ বাপা শুন টাইম থাকাতে সলনি হ'ল ঐ শুই থকা খিয়ালে হাত ধৰিব নোৱাৰে ছোৱালী জন্ম দিবা পাইছে চম্ভালিব নোৱাৰা কিয় জন্ম দিছিলি পিছে ইমান ডাঙৰ কৰিলো এতিয়া তই নিজে যা কাম কৰি খাব নোৱাৰা নেকি বেলেগৰ ছোৱালী যা কাম কৰি খাই আছে 200 টকা দিব লাগিব আৰু মোক অহা মাহত বাইক এখনো দিব লাগিব নহ'লে নাথাকো মই ওলাই যাম পইচা লাগব নেকি 200 টকা 200 টকা আজি দিবই লাগিব ৰঘুপতি চাবা যাম লগৰ চলিগিলা চবেই যাবা উঠছে গা বুঢ়াৰ পুতাকে এতিয়া আহিবই মোক নিবা লাগছে শুন 200 টকা দিম অলপমান খৰি আছে খৰি চিৰি দি দিম এতিয়া 11টাৰ পৰা চিনেমা আৰম্ভ হ'বই যাবই লাগিব মই 400 টকা দিম যা খৰিকেইটা চিৰিয়া ইমান নৰম কৰবে যা 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 ফটাফট আহি পেলাই চিৰি দিম বঢ়িয়াকৈ চিৰি দিম খৰিটো কাপোৰো ধুই দিম মই মোক 200 টকা দিম চাও 200 জাগাত 400 টকা দিম এখন পুঠা খৰিকেইটা চিৰি যা 400 টকা এটা পাম পিঠাৰ দাল ইকা সঁচাকে গেলে 400 টকা দিবই লাগিব দে চিৰূপ দিছোঁ কষ্টটো বুজি পাক ইমান খৰি দে এডাল এডালকৈ কাটি দিম জীৱনত খৰি ফালি পোৱা নাই পইচা কি নকৰে মানুহক হা অ মাই মল্লু ইমান কষ্ট ফাদাৰে কেনেকৈ খৰি পালে এই নালগে 400 টকা ইমান মেহনত কৰে ইমান কষ্ট আজিহে বুজি পালোঁ এই পইচা নালগে ফাদাৰক কোৱাই কথাটো Run. তামাম গৰম লাগছি ঐ ফাদাৰ ফাদাৰ ঐ ফাদাৰ কি হয় বাপা কি হ'ল কিবা হ'ল নেকি এই নাই তই ইমান কষ্ট কৰা মই বুজিয়ে পোৱা নাছিলোঁ বহুত কষ্ট কৰা বুজি পালি না এই মোক 400 টকাটো নালগে দি বুজিছি না এই মই কালি ভাই কিবা কাম চাম বিচাৰিম কাম চামে হ'ব মই চিনেমা চাব নাযাওঁ देखा आपने लापरवाही का नतीजा है তই বেয়া নাপাবি মই কালি পৰা কিবা কামতে সোমাম দেৰিকে হ'লেও তই যে বুজি পালি বাপা হা চিনেমা চাই লাভ নাই আমি পইচা নহা মানুহ আমি কিবাকে চলি আছো যেতিয়া এই মোবাইলত দিব তেতিয়া চাবি তই গম পাইছে না মই খৰিকেইডাল ফালছো মোক পইচা দিবা নালাগে মই এতিয়া যাওঁ মই ক'ৰবাত কাম চামৰ মাথা মাৰোঁ যা 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 মই কুঠাৰ খান থওঁ खत्म बाय बाय टाटा गुड बाय মানুহৰ জীৱনত এণ্টাৰটেইনমেণ্ট বহুত দৰকাৰ কিন্তু পৰিয়ালক অশান্তি দি নহয়